बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बिटिसिनि दाब दाब गोग्लैसोनानै थानाय जौगायै नखर 12 बोसोर सोरखारनिफ्राय जेबो मोनबायै नखर नखर थांनानै नखरनि थासारिखौ नायगिदिंहैनायजों लोगोसे गोरिब नखरफोरखौ सोरखारनि अनसुंथाइ होनो थांखि लादों। लोगोसे फैगौ 15 आगस्टनिफ्राय लानानै 2 अक्ट'बरसिम साफ्रोमबो मावफुं सोद्रोमाफ्रा गोरिब नखरफोरखौ सुलाद लाहैगोननि बाथ्रा होयो। बिथां प्रमद बर'आ खावलायबावोदि खौरांगिरिफोरा गोग्लैसोनानै थानायफोरखौ सोराङाव लाबोनानै सोरखारनि नोजोराव लाबोनानै होफैनांगौ होननानै फोरमायो। আৰু আমি প্ৰেক্টিকেলি এই চিন্তাবিলাক কৰি পেলাই আজি গাঁৱলৈ ওলাই আহিছোঁ। আমি যদি চৰকাৰত থকা মানুহবিলাক এই কথাবিলাক যদি উপলব্ধি নকৰে, নিজে প্ৰেক্টিকেলি নিজৰ চকুৰে যদি নাচায়, এইটো মানে আপুনি পৰিৱৰ্তন কৰিব নোৱাৰিব, বুজিছেনে? তো পৰিৱৰ্তনটো কৰাৰ কাৰণে এইখিনি খুব প্ৰয়োজন। তো সেইকাৰণে আজি ইয়ালৈ আহিছোঁ, কথা পাতিছোঁ আৰু গম পাইছোঁ। আৰু অহা 15 আগষ্টৰ পৰা 2 অক্টোবৰলৈকে আমাৰ সকলো EMGMে প্ৰত্যেক দিনে 3টাৰ পৰা 5টা ফেমিলিত যাব। আৰু 2 অক্টোবৰ আমি গান্ধী জয়ন্তী পালি পেলাই সেইদিনাই আমি আলোচনা কৰিম কি পৰৱৰ্তী পৰ্যায় কি হ'ব। আমি কিছুমান স্পট সলিউশন ওলাই আছোঁ, ইয়াত মোৰ লগত ভিডিঅ' আছে। আৰু নেক্সট আমাৰ যিটো 15 আগষ্টৰ পিছত ইয়াত ছ'চিয়েল ৱেলফেয়াৰ আমাৰ একেলগে থাকিব, এগ্ৰিকালচাৰৰ মানুহ একেলগে থাকিব, বেংক থাকিব, NRLMৰ থাকিব। আমি বিচাৰিছোঁ যে এই দৰিদ্ৰ পৰিয়ালবিলাকে দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰত উঠি আহিব লাগে, ভাল এটা পৰিৱেশত আহিব লাগে। আৰু ইয়াৰ কাৰণে আমি ওলাই আহিছোঁ, আমি কাম কৰিবলৈ লৈছোঁ আৰু সুন্দৰ পৰিৱেশত এটা সমাজক আগুৱাই লৈ যাব লাগে। সেইখিনি চিন্তাধাৰা লৈ পেলাই আমি কাম কৰিবলৈ আহিছোঁ। হাগ্ৰামা সমষ্টিত মই হাগ্ৰামা সমষ্টি বিচাৰি অহা নাই, মই প্ৰত্যেক এণ্টায়াৰ BTCত যাম। মই হাগ্ৰামা সমষ্টি বুলি মই বিচাৰি অহা নাই, এণ্টায়াৰ BTCটোৱে আমাৰ সমষ্টি, এণ্টায়াৰ BTCটোৱে আমাৰ ঘৰ। গতিকে আজি এণ্টায়াৰ BTCৰ পৰিয়ালটোৱে আমাৰ পৰিয়াল, গতিকে সেইটো লৈ পেলাই আমি কাম কৰিবলৈ আহিছোঁ। দৰিদ্ৰ ফেমিলিসকলক কি কি দিয়াৰ ব্যৱস্থা কৰা হ'ব? তেখেতসকলৰ কি নাই, এতিয়া ঘৰ কাৰোবাৰ ঘৰ নাই, PMOৰ ঘৰ পাব লাগিব, কাৰোবাৰ মানে খোৱা পানীৰ ব্যৱস্থা নাই, JJMৰ পানী কানেকশ্যন আহিব লাগিব, কাৰোবাৰ জব কাৰ্ড নাই, জব কাৰ্ড পাব লাগিব, কোনোবা ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড পাব লাগিব। এই এণ্টায়াৰ মানে সেইটো কৰি দিব লাগিব। ঠিক আছে, উপনিৰ্বাচনৰ যিটো তামোলপুৰ চাওক আপোনালোকে মানে ৰাইজৰ ইমান সমস্যা আছে, এইটো অলপ ফ'কাছ কৰক। এই যে দুখীয়া পৰিয়ালটো যে ইয়াত পৰি আছে, কোনোদিন কোনো চাবলৈ অহা নাই, সেইটো অলপ ফ'কাছ কৰক। ইলেকশ্যনটো ইমান ফ'কাছ কিয় কৰি আছে? ইলেকশ্যনটো কোনোবা খেলিব, জিকিব, হাৰিব, যাব, শেষ। আমাক কি লাগে? আমাক এটা সুস্থ সমাজ লাগে, ভাল শিক্ষা লাগে, ভাল ৰাস্তা পদূলি লাগে আৰু কাম কৰি খাবলৈ আমাক এটা সুবিধা লাগে, হয়নে নহয়? তো এইটো ফ'কাছ কৰক। ইলেকশ্যনত কোনোবা আহিব যাব, সেইটো এটা ডাঙৰ কথা নহয়। বহুত আহিল, বহুত গ'ল, বহুত ৰাজা মন্ত্ৰী হৈ গ'ল, কিন্তু দুখীয়া পৰিয়ালবিলাক একো নাপালে। এই কথাটো অলপ ফ'কাছ কৰক।